এখন ব্যক্তিক্ৰমী ছবি আহি আছে 18 ডিচেম্বৰত তো ছবিখন কি মই আপোনালোকক হেতু বিষয়ে অলপ ক'ব বিচাৰিছোঁ এখন হৈ গ'ল চাওক বিৰসা আৰু সো ইয়াত আছে অভিভাই এণ্ড আজি স্পেচিয়েলি অভিভাইক ক'লোঁ ব'লা এটা ভিডিঅ' বনাওঁ লগত এণ্ড কালিলৈ এখন ছবি আহি আছে এইখন ছবি আপোনালোকে দেখি পাইছে ইয়াতে হ'ব এতিয়া বৰ্তমান আছোঁ ঠাকুৰবাৰী এইটো যোনটো হলটো ইয়াতে হ'ব ইয়াত পৰ্দা চৰ্দা লগাব আৰু স্ক্ৰীণ হ'ব ইয়াতে প্ৰিমিয়াৰ শ্ব'টো কালিলৈ আহিব ন তো এই ছবিখনৰ বিষয়ে কোৱাচোন মানে কিমান দিনৰ পৰা ছবিখন মানে নিৰ্মাণৰ কাম চলিছিলে বা কি কি মেকিং হৈছিলে আমাৰ 18 নে 19 মানে যিটো আমাৰ সেই কা বন্ধৰ আগত আমি কৰিছিলোঁ আচ্ছা আৰু তাৰ পাছত ইয়াত গোটেই লোকেল আছে গোটেই মানুহখিনি যিমানখিনি কলা কৌশলী বা আদি কৰি সকলো আমাৰ 99.9% লোকেল সব লোকেল মানে লোকেল আচ্ছা তাৰে কোনোবা হয়তো অলপ বাহিৰৰ পৰা আহিছিলে চাগে আৰু তেনেকৈ আমি আৰম্ভ কৰিলোঁ বিশেষকৈ ইয়াত আছে মানে হেৰিটো কি মটিভটো কি মানে চিনেমাখন মানে কিহৰ ওপৰত বেছিকৈ মানে সেইটো ক'ম বাৰু তাৰ আগত মই কৈ লৈছোঁ যে হেৰি ইয়াৰ মুখ্য যিজনজন পৰিচালক তেখেতে পৰিচালনাও কৰিছে আৰু প্ৰডিউচো কৰিছে আৰু তেখেতৰ নাম হৈছে শিৱ প্ৰসাদ ৰায় ন হয় চেপনৰ হয় ন আৰু তেখেত মোৰ খুৰা স্বৰূপ আচ্ছা আৰু তেখেতকো ধন্যবাদ কৰিছোঁ যে মোক এনেকুৱা এটা সুযোগ দিছিলে বাবে আৰু ইয়াত মানে কি হ'ব প্ৰায় অসমত 900মান বাগান আছে চাগে মই বৰ বিশেষ নাজানো কিন্তু তাৰে 900মান বাগানত হয়তো এই চিনেমাখন চলিব আৰু অহাকাইলৈ প্ৰিমিয়াৰ শ্ব'টো হ'ব আৰু আপোনালোককো মাতিছোঁ সেয়াই প্ৰিমিয়াৰ শ্ব'টোৰ বাবেতো কোনো ইয়াত মানে হেৰি দিব নালাগে নাই টিকেট চিষ্টেমটো সকলোকে ইনভাইট হয় সকলো ইনভাইট আপোনালোকে আহিব পাৰিব চাব পাৰিব ইয়াত কোনো আপোনালোকে পইচা দিব লাগিব বুলি নহয় কাৰণ দেখিব পাৰিছে বহুতখিনি ইয়াত একদম চকী ধুনীয়াকৈ লগোৱা হৈছে ইয়াত বহি আপোনালোকে একদম শান্ত মনেৰে চিনেমাখন উপভোগ কৰিব পাৰিব আৰু ইয়াতো আছে ইয়াত অলপ আলোচনা চলি আছে এইখিনিত বিশিষ্ট ব্যক্তি কেইজনমান বহি মেলি তো আমি এতিয়া আহিলোঁ অলপ আপোনালোককো যাতে এই ইনফৰমেশ্যনটো দিব পাৰোঁ অভিনত আছে সঞ্জীৱ বুলি আছে মোৰ ককাইদেউ হয় আচ্ছা বিষ্ণু ভাগিয়া বৰদেউতা আৰু প্ৰায়খিনি না বাকী চবটো ঠিক আছে কোন আছে তুমি আছা নাই ইয়াত মই অকণমান আছোঁ বাৰু ফিল্মখনত তুমি আছা আচ্ছা তো অভিকো আপোনালোকে ফিল্মখনত দেখা পাব ঠিক আছে খালি মই নিজে নাজানো চেহেৰাটো কেনেকুৱা আছিলে মানে আচলতে কা বন্ধৰ আগত আৰু আপোনালোকে ভাবক আচ্ছা তো অলপ বেলেগ হ'ব পাৰে অলপ ক্ষীণো হ'ব পাৰে বা শকতো হ'ব পাৰে নাজানো চিনেমাখন চালে কালিলৈ গম পাম যদি আপোনালোকে চিনেমাখন চাব বিচাৰে তো কাইলৈ আহি যাব কেইটা বজাত হ'ব 10 বজাৰ পৰা 10 বজাৰ পৰা তো 10 বজাৰ পৰা আৰম্ভ হ'ব চিনেমাখন তো আপোনালোকে 9:30 মানত আহি যাব একদম উপস্থিত হৈ একদম চাব প্ৰথমৰ পৰা বঢ়িয়া পাব চিনেমাখন চাই পেলাই সেইটোৱে আশা ৰাখিলোঁ আৰু কাইলৈৰ কাৰণে এণ্ড অল দি বেষ্ট কাইলৈ চিনেমাখন যাতে ভাল লাগিব চাই এইটোৱে কাৰণ এইটো এটা মানে হেৰিৰ ওপৰত কৰা হৈছে তাকে হিষ্টৰিকেল ফিল্ম অ'কে মানে এনেই কেনেকুৱা টাইপৰ মানে কি বেছ কৰি বিৰছা মুণ্ডা বুলি এজন বীৰ আছিলে সেই বীৰৰ ওপৰতে মানে টপিকটো কৰা হৈছে অঁ বঢ়িয়া চাব ভাল পাব হয় বঢ়িয়া তো আহি যাব যদি আপোনালোকেও চাবলৈ বিচাৰিছে আহি যাব বিন্দাছ কাইলৈ দেওবাৰ হয় নিও দেওবাৰ চিন্তা নাই আহি যাব ইয়াত আছে মৃন্ময় ইউ আছে মই পাৰ্টনাৰ আছোঁ মই মানে মাজে মাজে পানী দিওঁ পানী চানি দিবলৈ বঢ়িয়া আৰু এইটো ঠাকুৰবাৰী হ'ল মই অহা নাছিলোঁ কিন্তু বহুত দিনৰ মূৰত আহিছোঁ ইয়াত আজি দেখিছোঁ ৱাও হলটো কি ধুনীয়াকৈ সজাইছে একদম বঢ়িয়া ন আৰু এইটো ষ্টেজটো কি ধুনীয়া একদম সুন্দৰ ৱাও ইয়াত সেইদিনাখন বোলে কিবা বডি বিল্ডিং শ্ব' এটাও হৈছিলে আৰু এইখন হৈ গ'ল যোনখন পোষ্টাৰখন চিনেমাখনৰ পোষ্টাৰ ধুনীয়াকৈ সজাইছে চক চ' এয়াই আছিল আজি সৰু এটা ভিডিঅ' আপোনালোকক অলপ ইনফৰমেশ্যন দিবলৈ কাৰণে আজি ভিডিঅ'টো বনালোঁ খুবেই ভাল লাগিছে নিজৰ লোকেল আৰ্টিষ্ট আৰু লোকেল প্ৰডিউচাৰ সকলো মিলি পেলাই এইখন চিনেমাখন বনাইছে খুবেই ভাল পদক্ষেপ লৈছে আৰু ভাবোঁ এনেকৈয়ে আমাৰ অসমীয়া চলচ্চিত্ৰ জগতখন আগুৱাই যাওক আৰু ভাল হ'ব তো সেয়াই আশা কৰিছোঁ কাইলৈ চিনেমাখন ভাল হ'ব বুলি আপোনালোকে যদি এই ভিডিঅ'টো এতিয়া চাই আছে তো কাইলৈ আহি যাব যিমান পাৰে এনজয় কৰিম লগতে আমিও থাকিম তো বলক আজি ভিডিঅ' এটাই সমাপ্ত কৰিছোঁ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বি পজিটিভ ৱৰ্ক হাৰ্ড ৱৰ্ক ফৰ ড্ৰিম এণ্ড এনজয় ইয়ৰ লাইফ বাই বাই জয় আই অসম